Hello everyone. আজি আমি পঢ়িম ইংলিছ Ncert ক্লাছ 4 চেপ্টাৰ Nasruddin'S aim. One day Nasruddin was sitting with his friends. এদিন নাছৰুদ্দিনে তাৰ লগৰীয়া বা ফ্ৰেণ্ডছৰ লগত কি কৰি আছিল কথা পাতি আছিল. He began to boast, no one can match my skill in archery. He ফুটনি মাৰি আছিল যে যদি ধনুবিদ্যাৰ কথা কওঁ তেতিয়া মই কম যে মুতকৈ বেছি ভালকৈ কোনেও কাঁড় এৰিব নোৱাৰে. I string the bow, take aim and shoot the arrow. মই কি কৰোঁ ধনুখন লওঁ, ধনুখনৰ দুলডাল টানো আৰু লক্ষ্যৰ ফালে ফ'কাছ কৰি কাঁড়পাত এৰি দিওঁ. হুছ এনেকৈ কাঁড়পাত গুচি যায়. The arrow is sure to hit right on target. আৰু কাঁড়পাত কি হয় একজেক্টলি গৈ লক্ষ্যস্থলত গৈ লাগেগৈ. Hearing this, one of his friends immediately brought a bow and some arrows. নাছৰুদ্দিনৰ কথাটো শুনি লগৰ এজনে কি কৰিলে ততালিকৈ গৈ এখন ধনু আৰু কেইডালমান কাঁড় লৈ আনিলেগৈ. Giving them to Nasruddin, he said, "Here Nasruddin, take this bow and arrows." যি ধনু আৰু কাঁড় আনিছিলে সেইবোৰ নাছৰুদ্দিনক দি ক'লে যে এয়া লোৱা ধনু আৰু কাঁড়. Then pointing towards a target, he said, "Aim at that target and shoot an arrow." লগৰজনে এটা লক্ষ্যস্থল দেখুৱাই ক'লে যে সেইটো তোমাৰ লক্ষ্যস্থল আৰু তাত ভেদ কৰা. আমিও চাওঁ তোমাৰ ধনুবিদ্যা হয়নে. Nasruddin held the bow in his hands, strung it, aim at the target and shoot an arrow. তেতিয়া নাছৰুদ্দিনে কি কৰিলে ধনুখন ভালকৈ ধৰিলে, ধনুখনৰ দুলডাল টানিলে আৰু কাঁড়পাত লক্ষ্যস্থানৰ ফালে এইম কৰি কাঁড়পাত এৰি দিলে. হু এনেকৈ মাত দি কাঁড়পাত গুচি গ'ল. The arrow did not hit the target. কাঁড়পাত কি হ'ল লক্ষ্যস্থলত গৈ নালাগিল. Instead it fell down somewhere in the middle. বৰঞ্চ ক'ত পৰি গ'ল আধাতে গৈ পৰি গ'ল. হা 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 হা. His friends started laughing. আৰু লগৰকেইটা কি হ'ল নাছৰুদ্দিনৰ ধনুবিদ্যা দেখি হাঁহিব ধৰিলে. They said, "Hey Nasruddin, is this your best aim?" তেওঁলোকে তেতিয়া ক'লে যে নাছৰুদ্দিন আচ্ছা এয়াই তোমাৰ চবতকৈ ভাল লক্ষ্যভেদ আছিল. Oh no, not at all, said Nasruddin. তেতিয়া নাছৰুদ্দিনে ক'লে নাই নহয় কোনো পধ্যেই নহয়. Defending himself, নিজকে বচাবও লাগিব কাৰণ কিয়নো সি লক্ষ্যভেদ কৰিব নোৱাৰিলে হয়নে. তেওঁ কি ক'লে This was not my aim, it was Azad's aim. এইটো মোৰ এইম হ'ব পাৰে নেকি, এইটো আজাদৰহে এইম আছিল. I just showed you how Azad shoot an arrow. মই জাষ্ট তোমালোকক দেখুৱাইছিলোঁ যে আজাদে যদি লক্ষ্যভেদ কৰিলেহেঁতেন তেতিয়া আজাদৰ লক্ষ্যভেদ কেনেকুৱা হ'লহেঁতেন. Saying this, Nasruddin pick up another arrow. নাছৰুদ্দিনে নিজকে বচালে আৰু আকৌ লক্ষ্যভেদ কৰিবৰ কাৰণে আৰু এপাত কাঁড় উঠালে. Once again, he strung the bow, aimed at the target and shot the arrow. এইবাৰো তেওঁ আগৰ দৰে কৰিলে, ধনুখনত কাঁড় লগালে, দুলডাল টানিলে, লক্ষ্যৰ ফালে চালে, পইণ্ট আউট কৰিলে আৰু কাঁড়পাত এৰি দিলে. This time the arrow fell a little farther from where it had fallen before. তেওঁ প্ৰথমবাৰ কাঁড় এৰোঁতে যিমান দূৰত পৰিছিল এইবাৰ তাতকৈ অলপ দূৰত গৈ পৰিল. But it certainly did not hit the target. এইবাৰো টাৰ্গেট গৈ নাপালে. They asked Nasruddin, and this must be how you shoot an arrow. তেওঁলোকে তেতিয়া আকৌ ক'লে যে নাছৰুদ্দিন এইটো নিশ্চিতভাৱে তোমাৰ পদ্ধতি যিটোত তুমি কাঁড় এৰি দিয়া. Of course not, argued Nasruddin. নাছৰুদ্দিনে অমান্তি হৈ ক'লে যে নাই এনেকুৱা একো নহয়. Even this aim was not mine. এইটো মোৰ এইম নহয়. It was the safeguard aim. এইটো যি safeguard আছে সেই safeguardৰহে এইম. তেওঁ কেনেকৈ বান চলায় সেইটোহে দেখুৱাইছিলোঁ. Now somebody remarked, well, now who's next on the list? কোনোবা এজনে তেতিয়া ক'লে আচ্ছা এতিয়া কোৱা বন্ধু এইবাৰ কাৰ নাম ওলাব. Hearing this, all the friends burst out laughing. এইটো শুনি নাছৰুদ্দিনৰ যিমান বন্ধু আছিল হাঁহিবলৈ ধৰিলে, কিয়নো তেওঁলোকে জানিছিলে যে নাছৰুদ্দিনে তাৰ লক্ষ্যস্থানত লগাব বিচাৰি আছিল, লগাব পৰা নাছিল আৰু সেইকাৰণে এবাৰ এজনৰ নাম লৈছিল
আকৌ আন এজনৰ নাম লৈছিল হয়নে নাছৰুদ্দিন ডিড নট সে এ ৱৰ্ড নাছৰুদ্দিনে এইবাৰ একো নক'লে হি কুৱাইটলি পিক আপ ওৱান মোৰ এৰো নাছৰুদ্দিনে ততালিকে এপাত কাঁড় ল'লে আৰু একো মাত নমতাকৈ লক্ষ্যস্থানৰ ফালে ফিট কৰিলে and this time Nasruddin was really lucky the arrow hit right on the target তেওঁ আকৌ কাঁড় পাত এৰি দিলে আৰু এবাৰ কি হ'ল তেওঁৰ কাঁড় গৈ ঠিক লক্ষ্যস্থানতে লাগিলগৈ Everybody started at Nasruddin their mouths agape in amazement তেতিয়া কি হ'ল সকলোৱে নাছৰুদ্দিনৰ ফালে ঘূৰি চালে আৰু সকলোৰে মুখবোৰ মেল খাই থাকিল কাৰণ কি আচৰিত হৈ গৈছিল সকলোৱে হয়নে সকলোৱে ভাবিছিলে যে এইটো আকৌ কেনেকৈ হৈ গ'ল হয়নে Before anyone could say Nasruddin said triumphantly did you see that it was my aim নাছৰুদ্দিনে কি হ'ল জিকাৰ আনন্দত গম্ভীৰভাৱে কয় যে এয়া দেখিলা এইয়া আছিল মোৰ লক্ষ্য হয়নে চেপ্টাৰটো নিশ্চিতভাৱে শেষ হৈছে আৰু কুৱেশ্যন এনচাৰ কেইটা নেক্সট ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম আৰু চেপ্টাৰটো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু যদি প্ৰাউড অফ আছাম চেনেলটোক প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ